হেল্ল' চাব ৱেলকাম টু মাই চেনেল ইউ আৰ চি ব্লগছ। কি খবৰ হ'লে আশা কৰোঁ নিজৰ ঘৰতে আছে। আৰু মই এটা কথা ক'ব খুজিছোঁ, তাৰমানে পাঠশালাত যি 15 আগষ্টত কি হয় সেইখিনি দেখুৱাম আজি এই ভিডিঅ'টোত। বাকী নকওঁ আৰু ৰাতিও দেখাম 2-3টামান আপোনালোকে চাব। দেখুৱাম পালি দেখুৱাম বহুত ভালকৈ দেখুৱাম, বহুত ভালো দেখা ডবলক যাব লাগে আৰু পুলিচক চিন্তি মানে চবফালে পুলিচে আছে যিহেতু একদম ইফালেও পুলিচ সিফালেও পুলিচ আৰু এইফালে ইভেণ্টটো আছে তাৰমানে এতিয়া যাম, এতিয়া ডাঙৰকৈ ইভেণ্টটো হয় আৰু যাইছোঁ আৰু তাৰমানে কি ক'ম আৰু তাৰমানে কিবা এটা ভাল লাগিছে কাৰণ আজি স্বাধীন হৈছিল দেখান দে আৰু পুলিচ এটা আৰু এতিয়া পুলিচ কটাই তাৰমানে কথা পাতিছে, কি বা কথা পাতি আছে কাত তিৰে কাত তাতে আৰু এইখিনি হঠাতে কলেজ আৰু এইফালে কি বনাইছে চাওক মানে এখনি তাৰমানে পাঠশালাত তাৰমানে ইনকে বনোৱাই নাই তাৰমানে 15 আগষ্টত এখনিতে তাৰমানে বম বেষ্টকৈ মানুহ কাৰণ সেইখিনিতে ইভেণ্টটোতো হয় না তাৰমানে এতিয়া যাতে চবেই ফটো উঠাব পাৰে চবেই দেখাব পাৰে সেইকাৰণে এখনিতে বান্ধি দিয়ে তাৰমানে আৰু ভাল লাগে তাৰমানে এখনি সঁচাকৈ বহুত ভাল লগা হৈছে। ৰাতি আৰু বেছি ভাল লগা হয়, ৰাতি ফটো আহিবা উঠাই আহিবা কিমান থৌগা এনে আগতে দেখছিলি তই হা দেখছিলি বম আনিছোঁ ফ্লেগ লগাব লাগে কিন্তু তাৰমানে মই যোনখিনি জেগাত যাই আছোঁ মোৰে চকুৰ এটা বয়ান না কি নাজানো তাৰমানে মই নাটকৰহে পোষ্টাৰ বেছিকৈ দেখোঁ তাৰমানে ফ্লেগ উঠছি তাৰমানে কি এনেহেন কিবা কবি না দেখা নাযায় কি কম মানে দেশৰ প্ৰতি গুৰুত্ব নোহোৱা হৈছে মানুহগিলাৰ। এই ঘৰত তিৰংগাই নাই কি কম। নাটকৰ পোষ্টাৰ কিন্তু আছে থিয়েটাৰ এতিয়া কালি হওক দেচোন থিয়েটাৰ আজিৰ পৰা যাই বহিব আজি তিৰংগা নাই, কোনো এটা গানো নাগায় একো নাই, তিৰংগা নাই ঘৰত মানে কি ক'ম আৰু সঁচাকৈ কিন্তু এইটো হয় তাৰমানে নাটকৰ পোষ্টাৰ বেছি দেখা পাইছোঁ মই মানে সঁচা কৈছোঁ চবফালে দেখোন কিবা নাটকৰে পোষ্টাৰ তাৰমানে ইফালেও নাটকৰ পোষ্টাৰ সিফালেও মানে কিন্তু মানে ফ্লেগে নাই মানে এখন দুখন দোকানত থাকে কিন্তু বেলেগত ফ্লেগে নাই ইফালেও পোষ্টাৰ তাৰমানে আৰু এখনি চাই ভাল লাগছে তাৰমানে এই দাদাহঁতে কি চাইডটা চলিলে ক'ত বা ফুৰিব যায় আৰে বাছখন দেখছে না এই বাছখনত তাৰমানে এই পেৰেড জুল গৈ তাৰে তাৰমানে ষ্টুডেণ্ট কথা আছে দেখলো সৰু সৰু পুলিচ আমি আৰু এতিয়া হোষ্টেলত ভাল কৰি আছো মানে ভাল কথা একবাৰ আমাৰ এনথেম গানটো গাই দি। মই নোৱাৰো, মোৰ মাতটো বেয়া হ'লেও গাওকচোন একবাৰ। মই অপমান কৰিব নোখোজো, তুমিয়ে গাই দিয়া, তোমাৰ মাতটো সুৰিলা একবাৰ এইটো ঘৰে চাওঁ তোৰ জান এটা বস্তু কওঁ তাৰমানে এইটো ঘৰ কেনে লাগছে তোমাৰ ভাল লাগছে বেয়া লাগে নাই এৰে যদি জিঅ'টো তোক দিয়ে বিয়া কৰবা কৰবি না ঘৰটো ভাল লাগছে মানে জিঅ'টো ঠগাই দেখছা নাকি জিঅ'টো দেখা নাই কিন্তু মই এনে অনুমান কৰিছো অনুমানতে হয় নেকি অনুমানতে হয় ঘৰ ঠগা মানে জিঅ' ঠগা এনেই মেচ লৈছা নেকি লেট ধৰি ল আৰু ইয়াত তাৰমানে এনথেম গাঁও শেষ হৈ গ'ল তাৰমানে আমাৰ কিন্তু আৰম্ভ হোৱা নাই তাৰমানে আমাৰ ইভেণ্টটো তাৰমানে গেটে খুলি দিয়া নাই মানে ইমান টাইম লাগি আছে মানে দে আৰু ট্ৰেইনখন একবাৰ যাওঁ চালোঁ তাৰমানে ষ্টেচনত আহিছিলোঁ ফুৰবা এতিয়া যাম আৰু তাৰমানে এখিনি টাইমৰ পিছত খুলি দিব আৰু ভাই গেটখন এটা অনুমান মানে আৰু এই ট্ৰেইনখন যাওঁ চাই মাত্ৰ যাওঁ আৰু ওলাই নাহা নাই অলপটো দিয়াই লৈছিল ইচ্ছা নাই বোলে পানী বোলে খাইয়ে পোৱা নাছিলো ঘৰত গাখীৰ খাব বোলে ভাতৰ লগত এই ৰ'দত কি কৰিছা এতিয়া মানুহে হাজাৰ মানুহ
আৰু এই গৰম মাহত বাই কি কৰবা তাৰমানে জীপখনো উঠাই লৈ গুচি তাৰমানে দে আৰু তাৰ পৰা ঘূৰি আহিলোঁ তাৰমানে বহুত তাৰমানে মানুহ আৰু গৰমো বহুত বেছি পাৰেতো অলপমান পিছত হ'ব বুলি যে ভাগৰ বা থাকবা নৰি আৰু তাৰমানে কি ইয়াৰ তাৰমানে হোষ্টেল হৈছে ভাতখিনি খাই লওঁ আৰু ওলাই আহিলোঁ তাৰমানে ওলাই আহোঁতে তাৰমানে অলপমান দেৰি হৈ গ'ল তাত নাই কেনে কৈছোঁ আৰু নাতকৈ নাই এই ডাঙৰ মানুহ এটা দেখোন গেলে শেষে হৈছে যেন লাগছি আৰু ডাঙৰচোন কি হয় চাং চব আহাই নাই লাগছি কিন্তু যায়ো আছে দেখোন কটামান মানুহ চাং হ'ব ভিতৰত যাই চাং জলদি লৈ যাওঁ যাওঁ আৰু জলদি লৈ মূৰ্তি লওঁ মানুহ নাই দিয়ক আৰু জেল চব দিয়ক বাৰু সকলোকে বিদায় দিলোঁ এই ভিডিঅ'টোৰ পৰা বাই বাই